নমস্কাৰ আজি মই ক'ব ওলাইছোঁ এবিধ মৌপিয়া চৰাইৰ কথা যাৰ লক্ষণীয় এটা দিশ কি আমি যে দাড়ি থকা বুলি কওঁ এই মৌপিয়া চৰাইবিধৰ দাড়ি আছে সেইকাৰণে ইংৰাজী নামটো ব্লু বিয়াৰ্ডেড বি ইটাৰ মানে ব্লু ৰঙৰ যিখিনি দাড়ি সেই দাড়িখিনিৰ কাৰণে নামটো দিয়া হৈছে আৰু এই চৰাইবিধ সচৰাচৰ ঠাণ্ডা সময়খিনিত দেখা যায় আৰু আমাৰ মদাৰ শিমলু পলাশ এইবিলাক যেতিয়া ফুলে স্পেচৰীয়া এইবিলাক ফুলাৰ সময়ত সেইবিলাকৰ ওপৰত আহি মানে মৌ মাখি পৰে সেই মৌ মাখি যেতিয়া আহি পৰি মানে আগুৰি ধৰিব কোমোৰা আহি পৰিব খুব পোৱাতে এই চৰাইবিধে আহি পোক পতংগ খাবলৈ আহে মই আকৌ এই হেৰিটো চোৱাৰ কাৰণে উপভোগ কৰাৰ কাৰণে ৭৭ চনতে সেই মদাৰৰ পুলি আনি পেলাই ঘৰত সীমাত ৰুইছিলোঁ চৰকাৰী ঘৰৰ সীমাত ৰুওঁতে তাতে গছজোপা অতি সোনকালে ৩ বছৰৰ ভিতৰত ডাঙৰ হৈ গ'ল ডাঙৰ হৈ ফুল ফুলিলে সেই ফুলৰ মৌ খাবৰ কাৰণে বিয়াৰ্ডেড মানে যিটো মই আজি ক'ব ওলাইছোঁ সেই মৌপিয়াবিধ প্ৰথম দেখা পালোঁ ২টা তাৰপিছত আহিলে ৪টা আকৌ কেতিয়াবা আকৌ এটা এনেকৈ আহি থাকে কিন্তু সিহঁতৰ সংগ দিয়া চৰাইবিলাক হ'ল ফেচু ভীমৰাজ আৰু কাউৰীও কেতিয়াবা আহে সেই পোক পতংগৰ ভাগ ল'বৰ কাৰণে আৰু গৌ আহে কেতিয়াবা কিন্তু ইহঁতৰ কথাটো অলপ বেলেগ সম্পূৰ্ণ খুব ৰাতিপুৱাই উঠিলে ভালকৈ দেখা যায় আৰু মানে পাৰ্বত্য অঞ্চল পাহাৰ অঞ্চলৰ যিটো হেৰি ভূভাগ তলৰ ভূভাগ নামনি অঞ্চলত যিবিলাক ফুল ফুলি থাকে ঘৰ সেইবিলাক বহুত দেখা যায় প্ৰায় দেখা যায় মই এইটো প্ৰায় উপভোগ কৰাৰ কাৰণে পুলি ৰুই ফুৰোঁ মদাৰৰ পুলি শিমলুৰ পুলি অ'ত ৰুওঁ এইবিলাক চৰাই চোৱাৰ কাৰণে গতিকে এই চৰাইবিধৰ মূল কথাটো হ'ল কি গোটেই পৃথিৱীত সিহঁতৰ ২৪টা না ২৫টা প্ৰজাতি আছে বুলি কৈছে আৰু দক্ষিণ পূব এছিয়াৰ যিখন পক্ষীৰ গ্ৰন্থ সেইখনতো উল্লেখ কৰিছে 24 স্পেচিছ বুলি আৰু আমাৰ অসমত বা আমাৰ উত্তৰ পূব অঞ্চলত বা দক্ষিণ পূব এছিয়া মহাদেশত মাত্ৰ ৬বিধহে পোৱা যায় আৰু আমাৰ অসমৰ পৰিৱেশত ৪বিধ দেখা যায় আৰু গোটেই সমগ্ৰ ভাৰতবৰ্ষত চালে ভাৰতবৰ্ষ হিমালয় পাৰ্বত্য অঞ্চলৰ এনে গোটেইখিনি চালে ৫বিধ দেখা যায় কিন্তু আমাৰ মানে অসমত মাত্ৰ অসম তথা পূৰ্বাঞ্চলৰ ইটানগৰ অৰুণাচল আদিৰ মাত্ৰ ৪বিধ মই দেখা পাইছোঁ এতিয়ালৈকে গতিকে ইহঁতৰ খাদ্যটো হ'ল মই কৈছোৱেই নহয় উৰি ফুৰা যিটো পোক পতংগ সেইটো পৰিতৃপ্ত আৰু ঠোঁটটো অলপ দীঘল আৰু ভাজি লগা ঠোঁটটোৰে উৰি যোৱা পোক পতংগবিলাক তৎক্ষণতে ধৰিব পাৰে কেচিং কেপাচিটিটো বৰ সাংঘাতিক আৰু ইহঁতে ঠাণ্ডা দিনত মানে খাদ্য খাব আহে আৰু ফেব্ৰুৱাৰীৰ পৰা আগষ্ট মাহ পৰ্যন্ত জুন জুলাই আগষ্ট পৰ্যন্ত বংশবৃদ্ধিৰ সময় এই চৰাইৰ বংশবৃদ্ধিৰ আকৌ এটা বেলেগ লক্ষণ এটা আছে কি এই নদীৰ পাৰ বা পৰ্বত পাহাৰৰ তলৰ ফালে বৈ অহা নদী নিজৰা ৰাস্তা ঘাটৰ কাটা কোনো জনসমাগম নথকা ঠাইবিলাকত গাঁত খান্দি পেলাই বহুত দীঘল গাঁত খান্দে তললৈকে 2 ফুট 3 ফুট 3.5 ফুট ইমান মানলৈকে দ কৰি গাঁতটো খান্দি তাৰে তলত 5টা 6টা কণী পাৰে বগা ৰঙৰ কণী গোল গোল কণী ইহঁতৰ কণীবিলাক গোল মাৰ্বলৰ দৰে আৰু দেহৰ ৰংটো কি যে বিচিত্ৰ ঘাঁহ যিটো নতুনকৈ যেতিয়া বহাগ মাহত বৰষুণ পৰি ঘাঁহ ওলায় সেনেকুৱা ঘাঁহৰ দৰে দেহৰ ৰং আৰু
এই যে বিয়াৰডেত কোৱা গ'ল থুতুৰি বুকু এই অঞ্চলটো সম্পূৰ্ণ উজ্জ্বল নীলা আৰু সেই নীলাখিনি যেতিয়া মাতে কেও 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 এনেকৈ দুবাৰকৈ একেলগে মাতে মাতিলে এই ইহঁতৰ যিখিনি বিয়াৰখিনি দাড়িখিনি স্পষ্ট হৈ পৰে যদি মাত মাতা নাই তেতিয়া দাড়িখিনি স্পষ্ট নহয় কিন্তু মাতিলে দাড়িটো একদম বঢ়িয়াকৈ দেখা যায় আৰু বুকুৰ তলখন পাতল হালধীয়া বগাৰ সমাহাৰ থকা আৰু তাত ফুট থাকে বাদামী ফুট বাদামী মুগা আৰু পিঠিখন সম্পূৰ্ণ সেউজীয়া মূৰ নীলা ঠোঁট ক'লা আৰু খিচাখনৰ ওপৰফাল সেউজীয়া তলফাল বগা মই মানে সম্পূৰ্ণ উপভোগ কৰিছোঁ আমাৰ গছত সদায় দেখা পাওঁ ঠাণ্ডা দিনকেইটাত গতিকে এটা আনন্দদায়ক কথা আৰু ইহঁতৰ বংশবৃদ্ধি মানে মই ক'লোৱেই নহয় বেলেগ থিয় মানে গৰাবিলাকত মানে গাঁত খান্দি আৰু বেলেগ মৌপিয়াৰ লগতো সিহঁতে মানে একেলগে মাহ সাজিবলৈ বেয়া নাপায় সংগ সুখ লাভ কৰি মানে 17-18 দিন লোৱা যেন লাগিলেও মানে 21 ডেজ সম্পূৰ্ণ কৰে উমনিত আৰু পিতৃ মাতৃ দুয়ো মিলিজুলি উমত বহে ইটোৱে উমত বহিলে সেইটোৱে খাদ্য খাব যায় সেইটোৱে উমত বহিলে সেইটোৱে খাদ্য খাব যায় আৰু কিন্তু বৰ্তমান সময়ত ইহঁতৰ বংশটো আমাক কম হৈ গ'ল আমাৰ পৰিৱেশ একেবাৰে নোহোৱা হ'ল নদী নলা মানে পাহাৰী এলেকাবিলাক চব বিধ্বংসী হৈ গ'ল মানুহে চব শেষ কৰি পেলালে ধ্বংস কৰি পেলালে আৰু পৰিৱেশ নোহোৱা হৈ গ'ল পৰিৱেশৰ অভাৱত এই চৰাই বৃদ্ধি আজিকালি বহুত কমকৈ দেখা গ'ল আমি কিন্তু আগতে বহুত দেখা পাইছিলোঁ আমাৰ অসমৰ হাবি বননি অপৰ্যাপ্ত দেখা পাইছিলোঁ আজি কিন্তু বহুত কম দেখা পাওঁ দুখৰ বিষয় এই গতিকে মানে কুলি চৰাই মোৰ মূৰৰ ওপৰত হুলস্থুল কৰি আছে গতিকে সেইটো এটা আনন্দদায়ক কথা গতিকে এই মৌপিয়াৰ চৰাই আমাৰ গুগলৰ তথ্যমতে IUCN-এ কৈছে যে 2012 চনৰ পৰা ইহঁতৰ স্থিতিটো অকণমান ভয়াৱহ হৈ পৰিছে বংশটো বৃদ্ধিৰ কাৰণে আমি গুৰুত্ব দিব হ'ল আৰু যিখিনি পৰিৱেশ বাকী আছে সেইখিনি পৰিৱেশৰ আমি সুস্থতা দিয়াৰ কাৰণে চিন্তা কৰিব হ'ল আৰু ইহঁতৰ ইংৰাজী নামটো কৈছোৱে আৰু বিজ্ঞানৰ নামটো হ'ল নিক্টৰিছ এথাৰ্টনি আৰু অৰ্ডাৰ হ'ল কৰাচী ফাৰ্মিছ অৰ্ডাৰৰ বিলাকে মানে গাঁত খান্দি বা সাজাটো বেছিকৈ ভাল পায় আৰু ফেমিলি হ'ল মেৰবিডা আৰু জেনাছ মেৰপছ এই মেৰপছ জেনাছটো ইয়াতে কি কৰে এই মেৰপছ জেনাছটো এটা হেৰি আছে কি হুলস্থুলীয়া এটা পৰিৱেশ প্ৰিয় সেইকাৰণে ইহঁতক মেৰবিডি গোত্ৰত ঠাই দিয়া হৈছে গতিকে পোৱা হৈছে 5-6টা কণী আৰু চৰাইটো চিয়াম দীঘল হয় চৰাইটোতকৈ ফিচাখন বেছি দীঘল আৰু 14 ইঞ্চি হয় আমাৰ হিচাপত আৰু বাৰ্ডিং নেষ্টিং আৰু পোৱা হৈছে আৰু এনেকুৱা যিটো ব্লু বিয়াৰ্ডেড ঠিক তেনেকৈ আমাৰ জাভা সুমাত্ৰা আৰু বৰ্ণিও থাইলেণ্ড আদিত আছে ৰেড বিয়াৰ্ডেড ব্লু ৰিটাৰ্ণ সেইবিলাকৰ বিষয়ে পিছত মই ক'ম কিন্তু আমাৰ দক্ষিণ পূব এছিয়া আৰু সমগ্ৰ ভাৰতবৰ্ষৰ মই ভাৰতবৰ্ষৰ প্ৰায়ভাগ ঠাইতে দেখা পাইছোঁ পূৰ্বঘাট পশ্চিম ঘাট মধ্যপ্ৰদেশ উত্তৰাঞ্চল উত্তৰ প্ৰদেশ হিমালয়ৰ পাদদেশ নেপাল ভূটান সকলোতে দেখা পাইছোঁ আনকি শ্ৰীলংকাতো দেখা পাইছিলোঁ গতিকে এইবিধ চৰাই এতিয়াও আমি মানে প্ৰমাণবন্ধ কৰি ৰখাৰ সুবিধা আছে যদি আমি মানুহবিলাক পৰিৱেশৰ প্ৰতি চিৰজাগ্ৰত হওঁ সদা সচেতন হওঁ নমস্কাৰ